Big breaking news today, dead body of a baby found today without hands and legs. Today on 28th of January, a dead body of baby boy found on a pond near Medical College, Diphu. In the evening, some children while playing near the pond at Bakmari, Rongchaklam, they found a bag with a dead body inside. They used to took that dead body to open area and nearby people also came to know about and called the Diphu police immediately. After police reached the spots, they start to investigate immediately and found that the dead body does not have his leg and hands. They asked some neighbors about the incident, but nobody able to answer the question. So they called the investigation officer for further investigation. But police found some ID cards of an individual on the road near the pond. Now let us try to know about the incident by asking some local people. Reporters Sorojit Sethi, Karbi Anglong Times. যে সন্ধিয়া এইখিনি এনেকা তেনেকা লাগিছে নিজৰো বেয়া লাগিছে আৰু এনেকাতো কৰিব নালাগে আৰু যে কিবা এটা দে মোক পালিব নোৱাৰো পোৱালিটো ৰাস্তা এৰি গ'লেও কোনোবা এটা লৈ গ'লেহেঁতেন কিন্তু ইমানটো আৰু অত্যাচাৰ কৰিব নালাগে নিজৰ এটা পোৱালিৰ কাৰণে আৰু হাত কাটি দিছে ভৰি কাটি দিছে ইমানটো বেয়া হৈছে তাত গৈ পেলাই কিনি থৈ দিছে দেখি কিনিও বেয়া লাগিছে আমাৰ কাৰণে আমিও এটা বিয়া পাতা মানুহ বেয়া লাগিছে আৰু দেখি কিনি তাকে দেখিলোঁ চবক খবৰ দিলোঁ আৰু আহি কিনি এনেকা তেনেকা হৈছে বুলি আমাৰ গাঁওখনত এনেই এই ঠাইখিনিৰ নাম কি হয় আপোনাৰ বাকমাৰী ৰংচিকলাম বুলি কয় ইয়াতে আপোনাৰ এইটো আপোনাৰ মেডিকেল কলেজৰ পৰা অলপ আগত আহি কিনি মেডিকেল কলেজৰ পৰা কিমানমান দূৰ হ'ব এইখিনি প্ৰায় বেছি দূৰ নহয় আপোনাৰ 200 তেনেকৈ আৰু ৰাস্তা আৰু খোজকাঢ়ি মেডিকেল খোজকাঢ়ি আহি পালে ইয়াত পায় আৰু ৰাস্তাটো বাচ্চাটো কেতিয়া জন্ম হোৱা নিচিনা লাগিছে বাচ্চাটো এনেকুৱাতো নাৰীটো এতিয়ালৈকে হৰা নাই মানে আপোনাৰ ধৰক এসপ্তাহ 2 সপ্তাহ এনেকুৱা হ'ব নেকি আৰু কিয় মোৰো পোৱালি আছে মই গম পাওঁ নাৰী হৰা নাই মানে নাৰীটো হৰা নাই আমি দেখিছোঁ ফটো চটো মাৰোঁতে চাইছোঁ আৰু যে নাৰীটো হৰা নাছিলে এনেকৈ 2 সপ্তাহ বা 10 দিন এনেকৈ পোৱালি হ'ব মানে কেনেকৈ কৰি পেলাই থৈ গৈছে কিহত এইটোতো গম নাপাওঁ আমিও দলদলিৰ পৰা আহিছোঁহে মাত্ৰ দলদলিৰ পৰা মানুহবিলাকে এনেকৈ তেনেকৈ ক'লে যে ইয়াতে এটা পোৱালি এনেকৈ তেনেকৈ কৰিছে তেতিয়া আমি ফটকৈ দল মাৰি কিনি আহিম কিহত ভৰাই পেলাই থৈ দিছে মানে বাচ্চাটো আমিতো ডাইৰেক্ট সেইটো এনেই আহি আপোনালোকে দেখাটো আমি অহা এনেকুৱাই দেখিছোঁ আপোনাৰ ধৰক এনেকৈ কাপোৰতে মেৰাই কিনি থৈ দিয়া আছিলে খালি হাতখন খালি কাটা আছিলে ভৰিটো খালি কাটা আছিলে এইটোৱে দেখা পাইছোঁ দেখা পাওঁতে খবৰ দিওঁতে আপুনি কি দেখিছিলে পোৱালিকেইটা এই আমি কাম কৰি আছিলোঁ বাছ বনাই আছোঁ পোৱালিকেইটা কৈছে নব বোলে এই ইয়াতে প্লাষ্টিকত কি বস্তু আছে তো মই কৈছে কি আছে কি জানে মানুহে জাবৰা পেলাইয়ে থাকে বুলি কৈছে তো আমাৰ দেৱৰো কাম কৰি আছে কৈছে ইয়াতে নুখুলিবি দেই গন্ধাব এইটো কি গু আছে না কি আছে তো পোৱালি দুইটাই দাঙি লৈ সেইফালে পেলালে এনে কি পোৱা গৈছে এনেতো মই এতিয়ালৈকে দেখাই নাই কি পোৱা গৈছে দেখা পোৱা নাই পোৱালিকেইটা কি বুলি কৈছে পোৱালিকেইটা কৈছে কি আছে তাতে বগা নিচিনা দেখিছোঁ বুলি কৈছে তো অলপ মই চাব যোৱা নাই চাব যোৱা নাই এনে কি বস্তু আপুনি গম পোৱা নাই মানে এতিয়ালৈকে মই গমেই পোৱা নাই মই শুনি পায়ে আহিছোঁ যে কি কেঁচুৱা আছিলে বুলি কৈ কেনে এনে চিনি পোৱা গৈছে নেকি গম পোৱা নাই